এটা ডাঙৰ খবৰ এই মুহূৰ্তত জনাইছো 24 ঘণ্টাৰ ভিতৰতে ঢিং কাণ্ডৰ দৰে অনুৰূপ ঘটনা সংঘটিত হৈছে হুজাই, তিনিচুকীয়া আৰু বিহপুৰীয়াত। হুজাই টিউচন শিক্ষক বিশ্বজিৎ দাসে নাবালিকা ছাত্ৰীৰ সৈতে কৰিছে কুকাণ্ড। লম্পট শিক্ষক বিশ্বজিৎ দাসৰ কাণ্ডই এতিয়া পুনৰ জোকাৰি গৈছে সমগ্ৰ ৰাজ্য। টিউচন পঢ়োৱাৰ সুযোগত নাবালিকা ছাত্ৰীৰ সৈতে কৰিলে অপকৰ্ম, কুকাণ্ড সংঘটিত কৰিছে বিশ্বজিৎ দাসে আৰু ইতিমধ্যে হুজাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে লম্পট শিক্ষক বিশ্বজিৎ দাসক। এটা ঘটনা 24 ঘণ্টাত মুঠ 4টাকৈ জঘন্য কাণ্ড নাবালিকাৰ সৈতে টিউচন শিক্ষক বিশ্বজিৎ দাসে হুজাইত এগৰাকী ছাত্ৰীৰ সৈতে অপকৰ্ম কৰাৰ চেষ্টা। আমি হুজাই দৃশ্যাংশ দেখাইছো। আজি দ্বিতীয় দিনা আৰু সেই একে সময়তে আজি হুজাই চহৰত আন এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে। সেই ঘটনা মতে দেখা গৈছে যে এটা ব্যক্তিগত বিদ্যালয়ৰ এজন শিক্ষক বিশ্বজিৎ দাস নামৰ তেখেতে এগৰাকী মানে ৰেপ কৰাৰ যি ভিডিঅ' ভাইৰেল হৈছে, সেই ভিডিঅ' ভাইৰেল চাই বা আমি প্ৰত্যক্ষ কৰি বা শুনি আচৰিত হৈ গৈছোঁ যে এখন বিদ্যালয়ৰ শিক্ষকৰ দৰে এটা পবিত্ৰ কৰ্ম কৰি থকা এজন ব্যক্তিয়ে এই ধৰণৰ কাম সংঘটিত কৰিব পাৰিলে। গতিকে এই ধৰণৰ নৰপিশাচক দৃষ্টান্তমূলক শাস্তি দিব লাগে আৰু ফাষ্ট ট্ৰেক আদালতৰ জৰিয়তে এই ধৰণৰ ব্যক্তিক সোনকালে চাৰ্জশ্বিট দি কাষ্টডিয়েল ট্ৰায়েলৰ উপৰিও ফাঁচীৰ দাবী জনালোঁ। যোৱাকালি আমি মন্তব্য শুনাৰ চেষ্টা কৰিলোঁ। হুজাই এই ঘটনা জঘন্য কাণ্ডৰ ঘটনা আমি মন্তব্য আগবঢ়োৱাৰ চেষ্টা কৰিলোঁ। ঢিঙৰ দৰে অনুৰূপ ঘটনা সংঘটিত হ'ল হুজাইত।